নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল সপোনৰ কিটচেনলৈ স্বাগতম। আশা কৰোঁ আপোনালোক সকলোৰে ভালেই। আজি পুনৰবাৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি আমি আহিছোঁ আমাৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰত হোৱা অসম সাহিত্য সভালৈ আৰু ভাবিলোঁ ভিডিঅ' এটা কৰি আপোনালোক সকলোকে দেখুৱাওঁ। আহকচোন তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ লগত আহিছে মোৰ বোৱাৰী আৰু এয়া ভতিজা ডলি আৰু এয়া কণমানি নাতি আকৃতি। আমি সাহিত্য সভালৈ আহিছোঁ, কৈ দিয়া। আমি ক'ত আহিছোঁ কৈ দিয়া। সাহিত্য সভালৈ আহিছা। এয়া আমাৰ লগত আহিছে, এয়া মোৰ ল'ৰাৰ লগতে আমি আহিছোঁ। 2023 চনৰ 31 জানুৱাৰীৰ পৰা লখিমপুৰ জিলাৰ নাৰায়ণপুৰত অসম সাহিত্য সভাৰ ৭৪তম অধিৱেশন আৰম্ভ হৈছে আৰু আজি 2023 চনৰ 3 ফেব্ৰুৱাৰী আৰু আজি আমি সাহিত্য সভাৰ অধিৱেশনলৈ আহিছোঁ। এতিয়া সময় দিনৰ 11:30 বাজিছে। আজিৰ দিনটোত আমি সাহিত্য সভাৰ অধিৱেশনলৈ আহি কি দেখিলোঁ সকলোখিনি আপোনালোকক ভিডিঅ'ত দেখুৱাই যাম বুলি ভাবিলোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব আৰু শেষত জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনে পালে। আজি অধিৱেশনৰ ৪ৰ্থ দিন আৰু পুৱাৰে পৰাই আজিও আমি দেখিছোঁ যে ইয়াত যথেষ্ট সংখ্যক মানুহৰ ভিৰ হৈছে আৰু আগৰ কেইদিনতো এনেদৰেই ভিৰ হৈ আছে বুলি আমি কোৱা শুনিছিলোঁ আৰু আজিও দেখিছোঁ যথেষ্ট সংখ্যক ভিৰ হৈছে। এয়া নামঘৰ প্ৰতিষ্ঠা কৰি লৈছে আৰু ইয়াত ভকতসকলে নাম গাই আছে আৰু এয়া হ'ল প্ৰদৰ্শনী। মই যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাই যাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব বুলি আশা ৰাখিলোঁ। এইখিনিতে আপোনালোকক এটা কথা কওঁ যে যিসকল নতুন ভিউৱাৰ্ছে মোৰ এই চেনেলটো পোনপ্ৰথমবাৰৰ বাবে চাইছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব। তেতিয়া আপোনালোকে মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনবিলাক পাই থাকিব আৰু মই দিয়া নতুন ভিডিঅ'সমূহ চাই থাকিবলৈ পাব। আৰু যিসকলে মোৰ ভিডিঅ' সদায় চাই আহিছে তেখেতসকলক মই অশেষ ধন্যবাদ জনালোঁ।
সাহিত্য সভা চাই আহি ঘৰ পালোহি। ভিডিঅ'টো আজিলৈ ইমানতে সামৰিবলৈ বিচাৰিছোঁ। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। ভিডিঅ'টো যদি চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোক সকলোকে মই অশেষ ধন্যবাদ জনালোঁ।